কৈছে যে পৰ্বতঝৰাৰ বগৰীবাৰীত এটা ছ'চিয়েল মিডিয়াত এটা ভিডিঅ'ক লৈ কিন্তু এটা উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছিল। ছ'চিয়েল মিডিয়াত বগৰীবাৰীৰ এজন স্থানীয় যুৱক ইমন পাল নামৰ যুৱকজনে ইছলাম ধৰ্মাৱলম্বী মানুহৰ আল্লাহৰ বিৰুদ্ধে কিছু কটু মন্তব্য আৰু আপত্তিজনক মন্তব্য কৰিছিল। তাৰপিছতে দেখা গৈছিল যে বগৰীবাৰীৰ ইছলাম ধৰ্মাৱলম্বী মানুহখিনিয়ে জাঙুৰ খাই উঠিছিল আৰু আহি প্ৰথমতে থানা ঘেৰাও কৰিছিল। থানা ঘেৰাও কৰাৰ পিছতে যিজন ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া আছে তেখেতে আশ্বাস দিছিল যে 3 ঘণ্টাৰ ভিতৰত দোষীজনক কৰায়ত্ব কৰিব, ইমন পালক কৰায়ত্ব কৰিব। কিন্তু তাৰপিছতো দেখা গ'ল যে ইমন পাল পলাতক হৈ গ'ল, তেখেতক এৰেষ্ট কৰিব নোৱাৰিলে। তাৰপিছতে দেখা গ'ল ৰাইজে 70 নং ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰিছিল। অৱৰোধ কৰাৰ পিছতেই আৰু পৰিস্থিতি উত্তপ্ত হৈ গ'ল। তেতিয়া পুলিচে পৰিস্থিতি নিয়ন্ত্ৰণ কৰাৰ লাঠি চাৰ্জ কৰা হ'ল। লাঠি চাৰ্জ কৰাৰ পিছতে ৰাইজ আৰু উত্তপ্ত হৈ গ'ল। উত্তপ্ত হৈ শিলগুটি আৰক্ষীক নিক্ষেপ কৰা হ'ল। আৰক্ষীৰ কেইবাখনো বাহন ভাঙা হ'ল, থানাৰো কিছু ক্ষয়ক্ষতি হ'ল। তাৰপিছতে উপায়বিহীন হৈ যেতিয়া ৰাইজ থানালৈকে আগুৱাই গ'ল, তেতিয়া পুলিচ উপায়বিহীন হৈ খুল্ললৈ গুলীচালনা কৰিলে। তাৰপিছত পৰিস্থিতি নিয়ন্ত্ৰণ হ'ল। আজি আপোনালোকৰ মাধ্যমতে পৰ্বতঝৰা প্ৰেছ ক্লাবৰ পৰা কথা এটাই ৰাইজক আহ্বান জনাব বিচাৰিছোঁ, যিটো ঘটনা হৈ গ'ল তো গ'ল, ইয়াক আলম লৈ যাতে কোনো সাম্প্ৰদায়িক বিপদাস্পদ নিয়ম বিপায় আৰু যিটো আমাৰ ভাতৃত্বৰ এনাজৰীডাল সদায় যাতে মজবুত হৈ থাকে তাৰ কাৰণে আহ্বান জনাইছোঁ। আৰু ৰাইজক সংযম ৰক্ষা কৰি আইনৰ যি দৃষ্টান্তমূলক শাস্তি হয় নিশ্চয় পুলিচে সেইখিনি কৰিব। আমাৰ পুলিচৰ পৰা আস্থা আছে, সেইখিনি সকলোকে শান্তি শৃংখলা বজাই ৰখাৰ কাৰণে আহ্বান জনাইছোঁ। গুলী ফুটোৱা আছে আমি যিখিনি জনা পাইছোঁ যে 19 জাই গুলী ফুটোৱা হৈছে। 19 জন গুলী ফুটোৱাৰ পিছতহে পৰিস্থিতি নিয়ন্ত্ৰণ আহিছে। এতিয়া কোনোবা শীৰ্ষ বিষয়া আহিছিল নে? শীৰ্ষ বিষয়া ইতিমধ্যে কোকৰাঝাৰৰ SP ক্ৰাইম ব্ৰাঞ্চৰ এডিশ্যনেল SP মেম আৰু লগতে হেডকোৱাৰ্টাৰ DSP আহি ইতিমধ্যেই থানাত উপস্থিত হৈছে। তেখেতসকলে তদাৰক কথাখিনি কৰি আছে।